हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থকাটোই বিচাৰো বৰ্তমান মোৰো ভালেই আৰু মই মা ঘৰতে আছো আজি 10-15 দিন মানে হ'ল কাৰণে মাহঁতৰ ঘৰৰ পৰাই ভিডিঅ' আৰম্ভ কৰি আছো আৰু মই এতিয়া আহিছিলো ববৰতৰ ঘৰলৈ আইতা গৰাকী ওচৰলৈ আহিছো এনে ইমান দিন হ'ল যদিও মই ঘৰলৈ আইতা ওচৰলৈ অহা নাই যেহেতু মোৰ গাটো অলপ মাজতে বেয়া আছিলে কাৰণে আইতা ওচৰলৈ অহা নাছিলোঁ কাৰণে ভাবিলোঁ আজি আইতা ওচৰৰ পৰাই আহোঁগৈ আইতাই কিবা কিবি কৈ আছে গছৰ ওপৰত কিবা কিবি দেখাই আছে মায়ে মই দুজনী তাকে চাই আছোঁ আৰু এইফালে ববুৱে ক'লে তই পালেং শাকৰ চাটনি খাই ভাল পাওঁ নহয় লৈ যাওঁ বুলি কৈ ববুৱে অকণ পালেং শাক আৰু ধনিয়া দুডালমান ছিঙি দিছে চাটনি বনাই খাবলৈকে মই মানে কেঁচা চব্জি চাটনি খাই মই বহুত ভাল পাওঁ সেইকাৰণে আৰু ইয়াৰ ধনিয়া পালেং আৰু পাতমান লাই শাকো ছিঙি আনিলোঁ তেতিয়া যাতে চাটনিখন খাই ভাল লাগিব আৰু এফালে পেহী দুগৰাকীয়ে পিঠা খুন্দিবলৈ আহিলে যিহেতু বিহু পালেহি আমিও লাহে লাহে পিঠা পনা খুন্দিম আৰু ইয়াৰ পেহীহঁতে পিঠা খুন্দিবলৈ যাবলৈ ওলাইছে আমাৰ এই টিকলিজনীৰ লগত অলপ ধেমালি কৰি আছে আৰু আমাৰ এফালে চাওকচোন কিমান হাঁচি গছ আছে প্ৰতি ঘৰতে বহুত হাঁচি গছ আছে আপোনালোকে কোনে কোনে চিনি পায় বাৰু হাঁচি গছবোৰ আৰু এজন হৈছে দাদা এজন কি কৈছে দাদা শুনকচোন আৰু এইফালে বাহিৰতে বহি থাকোঁতে এজন বেপাৰী আহিলে বেপাৰীজনে নহৰু তাৰপিছত কিবা কিবি জলকীয়া আনিছে আৰু ময়ো কিবা কিবি অলপ ল'লোঁ আৰু এইফালে ৰাতিপুৱা আমি এতিয়া ভাত খাবলৈ লৈছোঁ দালি ভাজি পিটিকা চাটনি সেয়াই খাই লৈছোঁ আৰু যিহেতু ঠাণ্ডা দিন সকলোৱে বাহিৰতে বহি এনেকৈ ৰ'দতে খাইছোঁ আৰু ককা বৌ ভাইটিহঁতৰ লগতে কেতিয়াবা এনেকৈ ভাত খায়ো ভাল লাগে কিমাননো ভিতৰত ভাত খাই থাকিব ঠাণ্ডা দিন ৰ'দতে বেছি ভাল লাগে তাৰপিছতে ভাত খাই উঠি যাতে তামোল এখন নাখাওঁ কেনেকৈ হ'ব সেইকাৰণে ভাবিলোঁ তামোল এখনো খাই লওঁ আৰু এইফালে আকৌ আহিলোঁ পেহীহঁতৰ ঘৰলৈ ছোৱালীজনী ৰাতিপুৱা আমাৰ ঘৰতে আছিলে বাৰু কিন্তু তাই নহ'লে ঘৰখনত থাকি বহুত ঠাণ্ডা লাগে সেইকাৰণে তাইক নিবলৈ আহিলোঁ আৰু এইটোৱে হৈছে পেহীহঁতৰ ঘৰ তাইক ইয়াৰ পৰাই লৈ যাম এতিয়া আৰু এফালে তাইকো লৈ আহিলোঁ নাহে বহুত জোৰ কৰি আনিবলগীয়া হৈছে মাক ওচৰত থাকিলে আৰু কাৰো ওচৰলৈ নাযায় तब मिमी खाने ना खा तब मिमी खाने ना खा